Wow. অনুকম খালে সকলোৱে নমস্কাৰ জনাই গম্বুৱাং ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজি মই ভাত ভাজি খাম দুপৰীয়া সাজটো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব কেনেকেনো ভাত ভাজি খায় অৰ্থাৎ এটো নতুন এটা কন্টেন্ট লৈ পিনি আহিছো গতিকে আপোনালোকে চাই থাকিব কেনেকে ভাত ভাজি খায় ঠিক আছে ওকে ঠিক আছে এতিয়া স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণকৈ চাই থাকক বন্ধু বান্ধৱীসকল ভাত ভাজি খাবৰ কাৰণে কেইটামান প্ৰয়োজনীয় বস্তু প্ৰথম প্ৰয়োজন হ'ব কেইটামান বস্তু প্ৰথমেতো ভাতটোৰ প্ৰয়োজন হ'বই মই দুপৰীয়া খানা আহাৰটোৰ কাৰণে কিয় কৈছো দুপৰীয়া সাজৰটোৰ কাৰণে কাৰণ মৰ্নিঙত খোৱা পিছত যিখিনি ভাত ৰখি যায় এইখিনি ঠাণ্ডা ভাত প্ৰয়োজন হ'ব বিশেষ কথা হৈছে ভাত ভাজি খাবৰ কাৰণে আৰু এই ৰাতিপুৱা যিখিনি ভাত ৰখি যাব সেইখিনি ঠাণ্ডা হৈ থাকে যিহেতু আমি এইখিনি ধুনীয়াকৈ এটা কৰি পেলাম কমে এইখিনি গোটা অৱস্থাত আছে আমি কমে এটা কৰি পেলাম এটা কৰাৰ পিছত ইয়াৰ নেক্সটতে প্ৰয়োজন হ'ব ৰিফাইন অইল প্ৰয়োজন অনুসৰি দিব পাৰা ৰিফাইনো দিব পাৰা আৰু মিঠাতেলো দিব পাৰা এটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত লাগিব এইখিনি তাৰ পিছত লাগিব গাজৰ এটা লাগিব দিবও পাৰে নিদিবও পাৰে গাজৰ আৰু ডিম দিবও পাৰে নিদিবও পাৰে আপোনাৰ ইচ্ছা কথা যে এইটো পিয়াজটো প্ৰয়োজন হ'ব প্ৰথমে এই পিয়াজটো আৰু গাজৰ এইখিনি ডিমখিনি ধুনীয়াকৈ ধুই লওঁ আমি ধোৱা পৰ্বটো শেষ হৈ গৈছে এইখিনি ধুনীয়াকৈ ধুই দিলোঁ আপোনালোকে চাব পাৰে এইখিনি ধুই পিনি হৈ গ'ল এতিয়া আমি এইখিনি কাটিম এইটো গাজৰ এটা লাষ্ট টাইমত দিম আমি গতিকে এইখিনিও ক্লিয়াৰ হৈ গ'ল তাৰপিছতে আমাৰ ডিমৰ পৰ্বটো আছে আপোনালোকে ডিমটো দিবও পাৰে নিদিবও পাৰে এইটো ফিনিশিঙত দিব লাগিব ডিমটো গতিকে এইটোকো আমি ধুনীয়াকৈ ভাঙি মেলি ঘুলি পিনি থৈ দিম নিমখ অকণ দি পিনি ঠিক আছে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব এইটো ভাজি নিমখ অকণ ঢালি দিছোঁ এইখিনি কাম হৈ গ'ল ডিমৰ কামো হৈ গ'ল এতিয়া আমাৰ কাম আছে কি কেৰাহীটো দিয়া ঠিক আছে চাই থাকিব আপোনালোকে গেছটো জ্বলাই দিলোঁ আমি গেছটো জ্বলাই ল'লোঁ এইটো ৰিফাইন তেলটো দিছোঁ আমি প্ৰয়োজন অনুসৰি দেই অলপ তেলটো সৰহকৈ দিলোঁ একো বেছি সৰহকৈও দিব নালাগে মিডিয়ামত দিব কিয়নো ভাতটো চাই পিনি তেলটো দিব লাগে ভাতটো যদি সৰহ হয় তেতিয়া তেলটো সৰহকৈ দিব লাগিব গতিকে মই বেছি লোৱা নাই প্ৰায় আধা কেজিমান হ'ব এইটো ভাত সিমান চাইজত লৈছোঁ তেতিয়া মই প্ৰায় 2 আঙুলমান তেল ইউজ কৰিম কমেই তেলটো পকি হৈ গৈছে এতিয়া আমি পিঁয়াজটো দিম নিমখ অকণমান ঢালি দিম প্ৰয়োজন অনুসৰি চাই ল'ব আপোনালোকে নিমখ দিলোঁ আৰু হালধি অকণ ঢালি দিলোঁ অকণমান লৰাই দিম আমি চাম এই পিঁয়াজটো অলপ ৰঙচুৱা হোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব পিঁয়াজটো ৰঙচুৱা হ'ব দিব লাগিব তাৰপিছতহে আমি এই যিটো ভাত আমি গুড়া কৰিছিলোঁ এই গুড়া ভাতটো তাৰপিছত দিব লাগিব ইয়াৰ পিছতে দিব লাগিব যেতিয়া মানে এইটো ৰঙচুৱা হ'ব ঠিক আছে কমে ৰঙচুৱা হৈ গ'ল বনোৱা হৈ গ'ল তো ৰঙচুৱা হৈ গ'ল আমি এতিয়া ভাতটো দি দিম এইটো জুইটো অকণমান কমাই ল'ব ভাজি বনাওঁতে সদায় জুইটো মনত ৰাখিব জুইটো অলপ কমাই ল'ব গতিকে আমি এইখিনি এনেকৈ দি দিলোঁ এই বন্ধু-বান্ধৱীসকল আৰু এটা কথা এইটো লোকেল ৰঞ্জিত ৰাইচ বুলি কৈছে খুব বেছি হৈছে তথাপিও অলপ চেষ্টা কৰিছোঁ এইটো দেখিছে কালাৰটো উঠিছে আমি হালধি কম খাওঁ গতিকে হালধিটো বেছি দিয়া নাই আৰু ঠিক আছে অলপ টাইম ঢাকি থৈছোঁ আকৌ এবাৰ খুলি পিনি লৰাই দিছোঁ বন্ধু-বান্ধৱীসকল এই কমেই প্ৰায় 70% হৈছে আৰু কালাৰ চব কালাৰ এতিয়া আমি বাকী আছে এইটো আমি কাটি থৈছিলোঁ এইটো এতিয়া আমি চাৰিওফালে এনেকৈ ছটিয়াই দিম চাৰিওফালে এনেকৈ এইটো গাজৰটো চাৰিওফালে ছটিয়াই দিলোঁ আমি ছটিয়াই লগত দিলোঁ আমাৰ মইনাও ভাত ৰান্ধিবৰ কাৰণে আহিছে এইটো
ধুনীয়াকৈ ঘূৰি থৈছিলোঁ হ'লে ডিম এইটো ডিম ধুনীয়াকৈ চাৰিওফালে আমি ঘূৰাই দিওঁ ৱাও নাইচ ডিম দিয়া হৈ গ'ল আমি অলপ লুটিয়াই দিওঁ লুটিয়াই পিনি অলপ ঢাকনা দি দিওঁ ওচৰৰ পৰা দেখাই দিছোঁ এইটো চাওক বন্ধুসকল ফাইনেলি আমাৰ ভাত ভাজি হৈ গ'ল এতিয়া খোৱা পৰ্ব আছে আপোনালোকে চাই থাকিব এই ভাত ভাজি কমি হৈ গ'ল আৰু এবাৰ দেখাই দিছোঁ আপোনালোকক ফাইনেলি আহি গ'ল আপোনালোকে চব এনেকৈ হ'ব ভাত ভাজি খাইছোঁ দুপৰীয়া সাজতো দেই ঠিক আছে নাইচ মনো দেখাই দিয়া মনো এবাৰ দেখাই দিয়া মজা আপোনালোকে খাই চাওক এবাৰ খাই চাওক বনাই পিনি তাৰপিছত মোক কমেণ্ট কৰিব যিহেতু আমাৰ দুপৰীয়া সাজটোৰ কাৰণে 1-2টা বজাত মানুহে ভাত খাব মন নকৰে গতিকে পাতলকৈ অকণমান যি আমাৰ ৰাতিপুৱা থাকি যোৱা কেইটামান ভাত যিটো পইতা ভাত বুলি কয় সেইখিনিহে আমি এনেকৈ নৰ্মেলি খুব কম সময়ৰ ভিতৰত বনাই পিনি আমি খাই থাকিব পাৰোঁ ঠিক আছে মনো কেনেকুৱা লাগিছে ভাল লাগিছে অ'কে সঁচাই বহুত ভাল লাগিলে আৰু এইখিনিতে এটা কথা কওঁ ইয়াতে ধনিয়া আৰু কেঁচা জলকীয়া পাহৰি গৈছোঁ ধনিয়া আৰু কেঁচা জলকীয়া প্ৰয়োজন অনুসৰি দি দিব মই যিহেতু ধনিয়াটো খুব কমেই খাওঁ ঠিক আছে বন্ধুসকল মোক খাই দে গতিকে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ বাবে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ জয় অসম ধন্যবাদ